গুড ইভিনিং এভৰিৱান। আমি গৈ আছোঁ গুৱাহাটীলৈ বুলি, আৰু এয়া গুৱাহাটীলৈ যোৱা ৰাস্তাত কাজিৰঙাৰ পৰিৱেশ। কাজিৰঙাত এয়া দেখিছেনে গাড়ীৰ লানি নিচিকা সোঁত। এয়া কিয় হৈছে জানে? কাৰণ কাজিৰঙাত এতিয়া বানপানী হৈছে, আৰু বানপানী হোৱাৰ কাৰণে বন্যপ্ৰাণীবিলাকক সংৰক্ষণ আৰু ছেফটি দিবৰ কাৰণে আমাৰ সকলোতকৈ আগত এখন স্পীড লিমিট গাড়ী গৈছে, যাৰ কাৰণে আমাৰ স্পীডটো তেওঁলোকে কণ্ট্ৰল কৰিছে, আৰু যাৰ বাবে আমাৰ যিটো সময় কাজিৰঙাত লাগে তাতকৈ বহুত বেছি সময় আমি কাজিৰঙাত পাৰ কৰিব লগা হৈছে। সেয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ, যিসকলে এইকেইদিনত গুৱাহাটীলৈ বুলি যাব লগা আছে বা যাব লগা হ'ব পাৰে, তেওঁলোকে যাতে সময়টো অলপ বেছিকৈ লৈ যায়, কাৰণ কাজিৰঙাত 2-2.5 ঘণ্টা সময় কাজিৰঙাতে গুচি যায়। সেইকাৰণে আপোনালোকে অলপ সোনকালে ওলাই আহিব, নহ'লে বহুত দিগদাৰ হয়। আৰু এতিয়া লাহে লাহে গান শুনি শুনি কাজিৰঙাৰ প্ৰাকৃতিক পৰিৱেশ চাই চাই গৈ আছোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে হাঁহি থাকক, ভালে থাকক আৰু কুশলে থাকক। বাই বাই।